তো গাইছ যেহেতু প্ৰগ্ৰেম আছিলে জাগুন কথা চেমাত আছিলে আৰু প্ৰগ্ৰেম কৰি কিনে এতিয়া আমি দেখিছোঁ এইফালে পুৰা গাড়ী মানে হ'ল পানী মানে সেইফালে গাড়ী পাৰ কৰাই আছে ফেৰীয়ে মানে মানুহ একদম বিজি হৈ আছে চবফালে আৰু মই বিজি হৈ আছোঁ মানে গাড়ীখন মানে পাৰ কৰিবৰ কাৰণে আৰু এইপিনে চব মানুহ ৰখি আছে মানে যাতে ফেৰী কাৰণে গাড়ীখন পাৰ কৰাই দিবৰ কাৰণে একদম আৰু এতিয়া মানে গাড়ীখন মানে ফেৰীত উঠাব লৈছোঁ আৰু যিহেতু মানে ফেৰীখন উঠাব হ'লে দুডাল কাঠেদি উঠাবলগীয়া হৈছে আৰু ভয়কৈ উঠাইছোঁ আৰু আগে পিছে উঠাইছোঁ এক্সপেৰিয়েঞ্চটো আছে তথাপিও পানী যিহেতু আছে ফেৰীত উঠাবলৈ অকণ ভয় নিচিনা লাগি থাকে মনত বাকী পানী বহুত হৈ আছে মানে যিহেতু যোৱা নিশা মানে পানী বৰষুণ দিছিলে মানে বৰষুণ দিয়াৰ ফলত মানে পূৰা পানী হৈ গ'ল মানে ধুনীয়াকৈ উঠাই ল'লোঁ আৰু ফেৰীত এতিয়া ফেৰী লাহেকৈ ষ্টাৰ্ট দিয়াৰ পাছত আমি গৈ আছোঁ ইটো পাৰলৈ আৰু ভাল লাগিছে যিহেতু ৰাতিপুৱা টাইমত আৰু মানে ফিৰি বতাহ মাৰিছে বহুত ভাল লাগিছে আৰু এতিয়া আহি পাই গ'লোহি মানে পাৰত অহাৰ পাছত মানে গাড়ীখন নমাব লৈছোঁ যিহেতু উঠাবলৈ হ'লেও দুডাল কাঠ প্ৰয়োজন হয় নমাবলৈ হ'লেও দুডাল কাঠ প্ৰয়োজন হয় ধুনীয়াকৈ এতিয়া নমাই আছোঁ আৰু বিশেষকৈ ৰাতিপুৱা টাইমতে মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশটো দেখা পালোঁ আৰু ভাল লাগিলে যিহেতু জাগুনত আহি সঁচাই বহুত ভাল লাগিলে আৰু বিশেষকৈ সংগীতৰ অনুষ্ঠানো আছিলে জ্যোতিষ্মা চেতিয়া বহুত ভাল লাগিলে